নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি যাম বগৰী বাটত, যিহেতু বগৰী খাব যাম। এই বেহাৰতোলাৰ মাজে মাজে সন্ধিয়া খান আমি এতিয়া আহিছোঁ, বগৰী খাব আহিছোঁ। ক'ত আছে বগৰী গাছ নাজনো, হ'লেও আহিছোঁ বিচৰি বিচৰি। বলকচোন আপোনালোকক দেখাম আৰু এতিয়া কি হৈ থাকে, জমনি হ'ব আৰু কিছু কিছু। এই শাক পথাৰ মাজে মাজে আহিছোঁ, বেছি কি যাম কৈছোঁ না। এই শাক চেংটি লৈছোঁ, অৱস্থা নাই। এই চব বোলে ধুনীয়াও দেখোন লৈ যাব পাৰিম দে য'তে। চৰণীয়া ছাগলৰ পথাৰত আমি অকলে ছাগল পাইছোঁ, এটা দুটা তিনিটা বগৰী আমাক দেখি ছাগল পাইছে। সৰু যাব মই ডুব যাব চব পেটিলে ছাগলে কিছু কম দাওছোঁ। আধা চলি সেইটো চাইডে গেছি, সেইফালে মানে ধুনীয়াৰ বগৰী আছে বোলে। আমি যাম এইটো চাইডে। বগৰী গছ ঐ কৈ দেউচিয়ে ৰ মোকে ৰ, মই দৌৰবা নৰো দে। ঐ ক'ৰ ৰাস্তা এইগলা, আমাৰ গাঁৱৰ পৰিচিত উল্টে খান্দা বগৰী দেখা দলু ফুল চব বগৰী এইগলা। বগৰী এই কল থকা লৈ যাওঁ নেকি চাল্লা বগৰী খাবা আহি। ওগলাখান কি মূলা দেখোন, হাই এসাঁজৰ মূলাও লৈ যাওঁ নেকি। পকি যেন আপেলটো আনি আছে কাশ্মীৰৰ, হাঙুটিৰ প্ৰয়োজনে নাই। তথাপিও লৈ আহিছোঁ গাইছ। উফ কাটা মা চিঙাতকৈ মোৰ খৰ উৎপাতটো বেছি গোটাই। ভেনা মাখি গেলা যেনকে আগত দি ধৰছি, বগৰী দাল সংখ্যা ধৰছি গোটাই পায়। তাকেইতো ময়ো ধৰচোন, হ'লে মই আহি নাপাতে তোৰ জেগা ধৰছা খাবা নাপা জাত খা লগত ময়ো সহযোগিতা কৰোঁ ৰ। আহিলোঁ দক আমি এই 5 মিনিট সময় কেৱল, বেছি সময় নাই। এনে খাবৰ কাৰণে কেইটামান ল'লোঁ, হাত দাঁতে আছোঁ দক আৰু দেখাক দেখি। এতিয়া যাওঁ বগৰী বেহাৰতোলাৰ মাজে মাজে আমি গৈ আছোঁ। তো গাইছ ইবাৰতে ভিডিঅ'টো সমাপ্ত কৰোঁ, বাই বাই। আপোনালোকে বাৰু ৰ'ব আপোনালোকে বাৰু এই বগৰী চগৰী এনেকৈ নিবা খাইছি না, এণ্ড কেনে লাগিল ভ্লগটো চাই, বাই বাই।